মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে লগালেহে অৰুণোদয়টো এৰি দিব হয়নে নহয় তেতিয়া কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় সাইনবোর্ড লাগি থাকে তার ঘরতো কোনো ছোৱালীও বিয়া নিদিব বোলে দে তই অৰুণোদয় লৈ আছ ইমান ধনী হয় তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম হয়নে নহয় সেই কাৰণে এইবাৰ আমি সকলো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত আমি একোখন সাইনবোর্ড লগাম যাতে যোগ্যজনেহে অৰুণোদয় ল'ব পাৰে এই মাহৰ পৰা আমাৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰী বিষয়াসকল প্ৰত্যেক ঘৰ অৰুণোদয় বেনিফিচিয়াৰী ঘৰত যাব আৰু যিসকলে ইতিমধ্যে চৰকাৰী চাকৰি পালে বা আন ধৰণে আৰ্থিকভাৱে শক্তিশালী হ'ল তেওঁলোকে স্ব-ইচ্ছাই অৰুণোদয় আঁচনি এৰি দিব যাতে আমি দুখীয়া মানুহক অৰুণোদয় আঁচনি আমি দিব পাৰোঁ শ্ৰদ্ধা ৰাইজ প্ৰত্যেকগৰাকী অৰুণোদয় বেনিফিচিয়াৰীৰ পৰিয়ালত এইবাৰ আমি এটা লগো লগাই দিম অৰুণোদয় পৰিয়াল বুলি সবৰে অৰুণোদয় ফেমিলিৰ ঘৰৰ সন্মুখত এখন সাইনবোর্ড থাকিব অৰুণোদয় পৰিয়াল আৰু এই অৰুণোদয় পৰিয়ালসমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলে যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল অহা 10 অক্টোবৰৰ পৰা আমাৰ অৰুণোদয় আঁচনিৰ পৰিমাণ 1000 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি হ'ব অৰ্থাৎ 250 টকা আৰু আমাৰ একাউণ্টত বেছিকৈ আহিব এই 250 টকা আমি কিহত ব্যৱহাৰ কৰিম আমাৰ যি ইলেক্ট্ৰিচিটি বিল আহে সেই বিল আমি চৰকাৰৰ টকা দি আমি বিলটো দি দিম নিজৰ টকা নলওঁ এই কাৰণে আমি 250 টকা আমি অতিৰিক্তকৈ অৰুণোদয় বেনিফিচিয়াৰীক আমি যোগান ধৰিম তাৰ লগে লগে প্ৰত্যেকটো অসমৰ সমষ্টিত আমি নতুনকৈ 6000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধনী মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে